নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক ভালে আছে। আজিৰ এই ভিডিঅ'টি আচলতে শিক্ষাৰ লগত জড়িত ব্যক্তিসকলক উপকৃত কৰিব আৰু যদি আপোনালোকৰ সন্তান আছে বা বিদ্যালয়ত পঢ়ি আছে তেওঁলোকৰ কাৰণেও উপকৃত হ'ব বুলি ক'ব পাৰি। সময় যেনেকৈ গতিশীল ঠিক তেনেকৈ শিক্ষা ব্যৱস্থাটোকো আমূল পৰিৱৰ্তন সাধন কৰি ইমপ্লিমেণ্ট কৰা হৈছে NEP 2020 অৰ্থাৎ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি। আৰু বৰ্তমান সময়ত NEPৰ অধীনত বিদ্যালয় শিক্ষা ব্যৱস্থা আগবঢ়াই আছে বা চলি আছে। পূৰ্বৰ যি শিক্ষা ব্যৱস্থা 10+2 শিক্ষা ব্যৱস্থাক আমূল পৰিৱৰ্তন সাধন কৰি বৰ্তমানৰ NEP 2020য়ে এই শিক্ষা ব্যৱস্থাৰ যি ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰ 5+3+3+4লৈ পৰিৱৰ্তন কৰাইছে। এতিয়া এই 5+3+3+4 এই ষ্ট্ৰাকচাৰটো কি সেই সম্পৰ্কে আমি সকলোৱে আচলতে জনাৰ প্ৰয়োজন আছে। প্ৰথম যি 5তৰপীয়া শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাক যদি ক'বলৈ যোৱা যাব ফাউণ্ডেশ্যনেল ষ্টেজ অৰ্থাৎ বুনিয়াদী স্তৰ। আৰু শিক্ষা ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱে হৈছে এই বুনিয়াদী স্তৰ। আৰু যদি ক'বলৈ যোৱা যাব যে এটা ঘৰৰ যদি ভেটি মজবুত নহ'ব তেতিয়াহ'লে কিন্তু ধুমুহা আহিলে সেই ঘৰখন ভাঙি যাব পাৰে। ঠিক তেনেকৈ বুনিয়াদী স্তৰৰ ভেটি যদি মজবুত নহ'ব তেতিয়া কিন্তু শিক্ষা ব্যৱস্থাই কেতিয়াও প্ৰাণ পাই নুঠিব। বুনিয়াদী স্তৰ অৰ্থাৎ ফাউণ্ডেশ্যনেল ষ্টেজৰ এই 5টা যি স্তৰ সেই স্তৰৰ হিচাপত যদি শ্ৰেণী অনুযায়ী ক'বলৈ যোৱা যাব P1, P2, P3 লগতে 1 আৰু 2। উল্লেখ কৰিব খুজিম যে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি অৰ্থাৎ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা যি ব্যৱস্থা বা স্কিম ইতিমধ্যে লঞ্চ কৰা হৈছে আৰু ইয়াৰ অধীনত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত চলি আছে। উদ্দেশ্যই এটাই যে বুনিয়াদী স্তৰৰ যি ভেটি সেই ভেটি মজবুত কৰা বা শক্তিশালী কৰা, যিহেতুকে বুনিয়াদী স্তৰৰ ভেটি মজবুত নহ'লে শিক্ষা ব্যৱস্থাই কেতিয়াও প্ৰাণ পাই নুঠিব। তাৰপিছত যদি ক'বলৈ যোৱা যাব 3 আৰু এই 3 স্তৰত আচলতে 3, 4 আৰু 5 এই তিনিটা শ্ৰেণীক সাঙুৰি লয়। তাৰপিছত তিনিটা যি স্তৰ সেই তিনিটা স্তৰে সামৰি লয় 6, 7, 8 যাক মিডল ষ্টেজ বুলি কোৱা হয় আৰু একেবাৰে যি লাষ্টৰ একেবাৰে শেষৰ যি অংশ 4 স্তৰে আচলতে 9, 10, 11, 12 অৰ্থাৎ মাধ্যমিক পৰ্যায়ৰ যিটো স্তৰ সেই স্তৰক সাঙুৰি লয়। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত বৰ্তমান বিদ্যালয় শিক্ষা চলি আছে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত বিদ্যালয় শিক্ষা ব্যৱস্থাক আমূল পৰিৱৰ্তন কৰাৰ উদ্দেশ্য আগত ৰাখি বিভিন্ন ধৰণৰ কিছুমান ষ্টেপ গ্ৰহণ কৰা হৈছে। এই NEP 2020য়ে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ যি স্বাধীনতা সেই স্বাধীনতাক গুৰুত্ব প্ৰদান কৰিছে। যিজন ছাত্ৰ যিটো বিষয়ত পাৰ্গত সেই অনুসৰি সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে অধ্যয়নত আগবাঢ়ি যাব পাৰিব। আগতে যেতিয়া এটা ষ্ট্ৰীম ছিলেক্ট কৰিছিলে ছাত্ৰ ছাত্ৰীসকলে ছায়েন্স পঢ়িলে কেৱল মাত্ৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজিকে আদি কৰি এনেকুৱা ধৰণৰ বিষয়বিলাক পঢ়িছিলে। যদি আৰ্টছ পঢ়িছিলে ইকনমিক্স, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, এডুকেশ্যন, ফিলচফি, লজিক আদিৰ দৰে বিষয়বিলাক পঢ়িছিলে। কমাৰ্চ পঢ়িলে একাউণ্টেঞ্চি, মেনেজমেণ্ট, ফাইনেন্স আদি বিষয়বিলাক পঢ়িছিলে। কিন্তু NEP এই কথাটো কৈছে যে এজন কলা বিভাগৰ ছাত্ৰই যদি তেওঁ আগ্ৰহ আছে তেতিয়াহ'লে বিজ্ঞান বিষয়ৰ কেমেষ্ট্ৰি বা ফিজিক্সো পঢ়িব পাৰিব। অৰ্থাৎ সেইকাৰণে কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যি স্বাধীনতা সেই স্বাধীনতাক গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ উপৰিও আগৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত কোৱা হৈছিলে কেৱল মাত্ৰ মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। কিন্তু NEP 2020য়ে কিন্তু সেই কথাখিনিক অৱহেলা কৰি বা আওকাণ কৰি বৰ্তমান এক্টিভিটি বেছ শিক্ষা ব্যৱস্থাক লাগু কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। অৰ্থাৎ ক্ৰিয়াকলাপৰ জৰিয়তে শিকন কাৰ্যত যাতে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি তেওঁলোকৰ যি শিকন ফলাফল উন্নীতকৰণ কৰিব পাৰে সেইকাৰণে NEPয়ে গুৰুত্ব প্ৰদান কৰিছে। আৰু সেইকাৰণে বিদ্যালয়বিলাকত ICT, স্মাৰ্ট ক্লাছৰুম আদিৰ দৰে যিবিলাক শ্ৰেণীকোঠা সেই শ্ৰেণীকোঠাবিলাকৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ উপৰি যদি ক'বলৈ যোৱা যাব ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়বিলাকৰ 9ম শ্ৰেণীৰ পৰা ভকেশ্যনেল যিবিলাক কোৰ্চ সেই কোৰ্চবিলাক আৰম্ভ হৈছে আৰু ইয়াৰ অধীনত বহু কোৱালিফাইড শিক্ষক শিক্ষয়িত্ৰীসকলক বিদ্যালয়বিলাকত ৰিক্ৰুইটমেণ্ট কৰা হৈছে। উদ্দেশ্য এটাই যে ছাত্ৰ ছাত্ৰীসকলে ভকেশ্যনেল কোৰ্চবিলাকৰ জৰিয়তে কেনেকৈ ভৱিষ্যতে নিজকে সুৰক্ষিত কৰিব পাৰিব, বিদ্যালয় শিক্ষাতে সেই সকলোখিনি আয়ত্ত কৰি যাতে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে নিজৰ কৰ্মসংস্থাপনৰ সুবিধা নিজে গঢ়ি তুলিব পাৰিব সেয়াই ইয়াৰ প্ৰধান উদ্দেশ্য। উল্লেখিত বিষয়বিলাকৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিদ্যালয় শিক্ষা ব্যৱস্থাক আমূল পৰিৱৰ্তন কৰাৰ উদ্দেশ্যে আন কেতবোৰ কাৰ্যসূচীও বা ব্যৱস্থাও গ্ৰহণ কৰিছে। মুঠৰ ওপৰত যদি ক'বলৈ যোৱা যাব সময় গতিশীল আৰু এই গতিশীল সময়ৰ মাজত শিক্ষা ব্যৱস্থাটোক
অগ্ৰসৰ কৰাই নিবলৈ আচলতে এই NEP 2020 ইমপ্লিমেণ্ট কৰা হৈছে আৰু অদূৰ ভৱিষ্যতে হয়তো NEP 2020ৰ আধাৰত যদি বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা চলি গৈ থাকিব নিশ্চয়কৈ আমাৰ শিক্ষা ব্যৱস্থা বা অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বতোদিশৰ যি বিকাশ অলৰাউণ্ড যি ডেভেলপমেণ্ট সেই ডেভেলপমেণ্ট নিশ্চয়কৈ হ'ব আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাই এই কথাটোৱে কয় কোৱালিটি এডুকেশ্যন আৰু কোৱালিটি এডুকেশ্যন তেতিয়াহে হ'ব যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বতোদিশৰ বিকাশ হ'ব। আশা কৰিছোঁ আপোনালোকে কোৱা কথাখিনি হয়তো ভাল পালে আৰু পুনৰবাৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।